আজি নিমাতী ঘাটত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আজি 2 ডিচেম্বৰ পুৱাৰ ভাগতে MV ডিগাৰু নামৰ জাহাজ এখন নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটৰ অভিমুখে আহি আছিল। কিন্তু জাহাজখনত আহি থকা এজন যাত্ৰীয়ে হঠাৎ পানীলৈ জাপ মাৰি দিয়ে। বৰ্তমান যাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছে আৰু জানিব পৰা মতে SDRF-এ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আচলতে যাত্ৰীগৰাকী সম্ভৱ যি সময়ত জাপ মাৰিছিল তেখেত অকণমান বৃদ্ধ আছিলে বুলি জানিব পৰা গৈছে। তেখেতৰ গাত এখন এৰী কাপোৰ পৰিধান কৰা আছিলে বুলি জানিব পৰা গৈছে। কিন্তু তেখেতে হয়তো লাইফ জেকেট পিন্ধা নাছিল। যদি লাইফ জেকেট পিন্ধিলেহেঁতেন তেতিয়াহ'লে এনে দুৰ্ঘটনাৰ পৰা তেখেতক অতি সহজে উদ্ধাৰ কৰিব পৰা হ'লহেঁতেন। আৰু মাজুলীলৈ অহা প্ৰতিজন যাত্ৰীক এটাই অনুৰোধ জনাম, মাজুলীলৈ আপোনালোক আহোঁতে যেতিয়া ফেৰীত পাৰ হ'ব, ফেৰীত পাৰ হওঁতে লাইফ জেকেট পৰিধান কৰিব। কিবা কাৰণত আপুনি যদি লাইফ জেকেট পৰিধান কৰিব নোৱাৰে তেতিয়া লাইফ জেকেট পৰিধান কৰক। আৰু লগতে আপুনি মাজুলীলৈ যেতিয়াই নাহক লাইফ জেকেট পৰিধান কৰাৰ উপৰিও আপুনি সুৰক্ষিত স্থানত বহক, কিয়নো আপুনি নিজেই সুৰক্ষাৰ স্থান নিজেই বিচাৰি ল'ব লাগিব। আৰু প্ৰশাসনক এটাই অনুৰোধ জনাওঁ, যিসকল ব্যক্তিয়ে লাইফ জেকেট পৰিধান কৰিব নিবিচাৰে তেওঁলোকক বিশেষভাৱে জৰিমনা বিহিব লাগে, কিয়নো লাইফ জেকেট পৰিধান কৰা হ'লে আজি এই দুৰ্ঘটনাটো নহ'লহেঁতেন। বিশেষভাৱে প্ৰশাসনক এটাই অনুৰোধ জনাওঁ, যিহেতু আজিকালি লাইফ জেকেট প্ৰতিখন জাহাজ বা ফেৰীতে উপলব্ধ আছে, সেইবাবে প্ৰতিজন ব্যক্তিয়ে লাইফ জেকেট পিন্ধাটো বাধ্যতামূলক কৰি দিয়ক। যিজন ব্যক্তিয়ে লাইফ জেকেট পৰিধান নকৰে তেখেতক মিনিমাম 500 টকাকৈ যদি জৰিমনা বিহা হয়, তেতিয়াহ'লে প্ৰতিজন ব্যক্তিয়ে লাইফ জেকেট পিন্ধি মাজুলীলৈ আহিব আৰু তেওঁলোক নিজে সুৰক্ষিত হৈ আহিব। যিহেতু আৰু সদৌ শেষত সকলোকে এটাই অনুৰোধ জনাওঁ, আপোনালোক মাজুলীলৈ যেতিয়া আহিব, মাজুলীলৈ পাৰ হওঁতে যেনিয়ে পাৰ নহওক ফেৰীত যদি পাৰ হয় লাইফ জেকেট পৰিধান কৰিব। ধন্যবাদ।